নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমি এতিয়া ৰিভিজন চেপ্টাৰৰ অনুশীলনী R1ৰ কোৱেশ্চন নম্বৰ 13 লৈছো কোৱেশ্চন নম্বৰ 13ত আমাক কোৱা আছিল হৰণ কাৰ্য নকৰাকৈ তলৰ পৰিমেয় সংখ্যাবোৰক দশমিকত প্ৰকাশ কৰা এতিয়া হৰণ কাৰ্য নকৰাকৈ আমি যদি দশমিকত প্ৰকাশ কৰিবলগীয়া হয় তেতিয়াহলে আমি কি কৰিম হৰটো এনেকুৱা বনাই লম যাতে সংখ্যাটোৰ পিছফালে শূন্য থাকে অৰ্থাৎ ইয়াত আছিল 25 মই কোৱেশ্চন নম্বৰ 1 যদি লও এটো 25 আছিল ইয়াক যদি আমি 4 এৰে মাল্টিপ্লাই কৰো তেতিয়াহলে এটো 100 হৈ যাব তেতিয়া কি হৈ যাব সংখ্যাটো দুটা শূন্যৰে শেষ হ'ব যেতিয়া দুটা শূন্যৰে শেষ হ'ব শূন্য দুটা আমি উঠাই দিলে দুটা স্থান আগত আমি দশমিক দিব লাগিব সো এই ৰুলটো ফলো কৰি কেনে আমি এই কোৱেশ্চন কেইটা কৰিম এতিয়া মই কোৱেশ্চন নম্বৰ 1 লৈছো দিয়া আছিল 7/25 এতিয়া এই 7/25 ইয়াৰ আমি কি কৰিম সমমান ভগ্নাংশ উলিয়াম কেনেকুৱাকে উলিয়াম যদি হে এনেকুৱাকে উলিয়াব লাগিব যাতে হৰটো কি হয় শূন্যৰে শেষ হয় এতিয়া এটো যদি মই 4 এৰে মাল্টিপ্লাই কৰি দিও হৰটো তেতিয়াহলে আমি লবকো কিহেৰে মাল্টিপ্লাই কৰিব লাগিব 4 এৰে মাল্টিপ্লাই কৰিব লাগিব এতিয়া 4 এৰে মাল্টিপ্লাই কৰি দিলে আমি যেটো সমমান ভগ্নাংশ পাম সেই ভগ্নাংশটোত কি হ'ব 25 4 * 100 আমি জানো গতিকে তলত কিমান আহিব 100 আহিব এতিয়া দেখিছো কি হৰটো কি দুটা শূন্যৰে শেষ হৈছে গতিকে আমি দুটা শূন্য কাটি কেনে কি কৰিব পাৰিম দুটা স্থান আগত দশমিক দিলে আমাৰ ৰিজাল্ট আহিব এতিয়া 7 4 * কিমান হয় 28 হয় এতিয়া 28 divided by 100 হৈ গল এটো আমি যদি ডিভিজন কৰি কেনে চাও 28 divided by 100 তেতিয়া হলে যেটো ৰিজাল্ট পাম হেটো ৰিজাল্ট আমি কৰি নসুৱাকে কৰিব পাৰো কেনেকে এটো আছিল এনেকুৱা 28/100 তলত আমি দুটা জিৰো কাটিলো তলত দুটা জিৰো যদি আমি কাটো তেতিয়া হলে ওপৰত দুটা ডিজিট আগত আমি কি দিব লাগিব ডেসিমেল দিব লাগিব অৰ্থাৎ কি হ'ব দুটা স্থান আগত আমি ডেসিমেল বহুৱাব লাগিব এতিয়া এইটো ৰুল একে হয় যদি ওপৰত 100 থাকিলে হয় তলত যদি 28 থাকিলে হয় এটো দুটা জিৰো ওপৰত কাটিলে আমি তলত দুটা স্থান আগত কি কৰিব লাগে ডেসিমেল দিব লাগে সো এইটো এতিয়া আমাক নালাগে আমি অকল এইটো ব্যৱহাৰ কৰিছো সো এইটো ইকুৱেল টু কিমান হৈ যাব 28/100 = 0.28 এইটো ফাইনাল আনসাৰ ইয়াত আমি কি কৰা নাই আমি হৰণ কাৰ্য কৰা নাই আমি কি কৰিছো আমাৰ লব আছিল 7 আৰু হৰ আছিল 25 আমি 25 টো এনেকুৱা এটা সংখ্যা 25 ৰ লগত মাল্টিপ্লাই কৰিছো যাতে কি হয় পূৰণ ফলটো শূন্যৰে শেষ হয় ইয়াৰ পিছত আমি কোৱেশ্চন নম্বৰ 2 লৈছো কোৱেশ্চন নম্বৰ 2 ত আমাক দিয়া আছিল 3/40 সো এটো 3/40 আমি এতিয়া 4 মাল্টিপ্লিকেশন টেবল 425 টাইমস কৰিলে 100 হয় সো আমি এটো 25 এৰে মাল্টিপ্লাই কৰিম 3 তলত আছিল 40 দুটাকে আমি মাল্টিপ্লাই কৰিব লাগিব এতিয়া 4 * 25 = 100 বেছি সংখ্যক শূন্য থাকিব এটোতে গতিকে আমি 25 এৰে মাল্টিপ্লাই কৰিম এতিয়া হৰক 25 এৰে মাল্টিপ্লাই কৰিলে লবকো আমি 25 এৰে মাল্টিপ্লাই কৰিব লাগিব মাল্টিপ্লাই কৰিলে আমি কিমান পাই যাম 25 3 গুণা হৈ আছে আমাৰ 75 ইয়াৰ পিছত 4 * 25 = 100 এটা শূন্য আছিল 4 ৰ লগত অৰ্থাৎ 40 আছিল গতিকে ইয়াত এটা শূন্য এড হ'ব অৰ্থাৎ 40 * 25 = হৈ আছে আমাৰ 1000 এতিয়া আমি শিকিছিলো কি অলপ আগত যদি আমি তলত 0 কাটো তেতিয়া হলে ওপৰত ডেসিমেল বহুৱাব লাগে ইয়াত কিমানটা আছিল তিনিটা জিৰো আছিল তিনিটা জিৰো যদি উঠাই দিও তেতিয়া হলে কি হ'ব 75 আছিল ওপৰত তিনিটা ডিজিট আগত আমি ডেসিমেল বহুৱাব লাগিব গতিকে এই চিনটো দিব নালাগে এতিয়া 75 ইয়াত দুটা ডিজিট আছে আগত একো ডিজিট নাই গতিকে আগত আমি ইচ্ছা কৰিলে শূন্য বহুৱাব পাৰো এটো কি হৈ গল 4 ডিজিট হৈ গল এতিয়া আগত আমি দুটা জিৰো বহুৱাই দিছো এতিয়া তলত তিনিটা জিৰো আছিল 1000 আছিল 1 ৰ লগত তিনিটা জিৰো আছিল গতিকে তিনিটা ডিজিট আগত কি আহিব ডেসিমেল আহিব গতিকে ডেসিমেল বহিব ইয়াত গতিকে ফাইনাল আনসাৰ হৈ গল 0.075 আমি এটোটো কি কৰা নাই হৰণ কাৰ্য নাই কৰা আমি কি কৰিছো আমি লব হৰৰ লগত আমি এনেকুৱা এটা সংখ্যা মাল্টিপ্লাই কৰিছো যাতে পূৰণ ফলটো যেটো পূৰণ ফল আমি পাও সেই পূৰণ ফলটো শূন্যৰে শেষ হয় একে ধৰণে আমি কোৱেশ্চন নম্বৰ 3 লৈছো কোৱেশ্চন নম্বৰ 3 ত আমাক দিয়া আছিল 3/100 এটো আমি যদি চাও ইয়াত হৰটো কি হৈছে শূন্যৰে শেষ হৈছে 100 আছে এতিয়া আমি জানো কি 1 ৰ পিছফালে দুটা জিৰো আছিল গতিকে এটো যদি আমি উঠাই দিও তেতিয়া হলে কি কৰিব লাগিব 3 আছিল ওপৰত লব ইয়াৰ দুটা ডিজিট আগত আমি ডেসিমেল বহুৱাব লাগিব যেহেতুকে ইয়াত 1 ৰ পিছফালে দুটা জিৰো আছিল এতিয়া ইয়াত অকল এটা ডিজিটে আছে গতিকে 3 ৰ আগত এটা জিৰো বহুৱাই দিম ইয়াৰ আগত আমি ডেসিমেল বহুৱাম গতিকে আনসাৰ কি হৈ গল 0.03 এই ইয়াত যদি আমি চাও দুটা ডিজিট আগত আমাৰ ডেসিমেল আছে একে ধৰণে আমি কোৱেশ্চন নম্বৰ 4 লৈছো এতিয়া কোৱেশ্চন নম্বৰ 4 ত আমাক দিছিল 23 divided by 5 square into 2 cube সো এটো কৰিলে এনেকুৱা 23 divided by 5 square into 2 cube এতিয়া ওপৰত 23 5 square equal to আমি জানো 25 হয় into 2 cube equal to হৈ যায় 8 সো এটো কৰিলে 23
এটো 25 into 8 25 8 jar হৈ আছে আমাৰ 200 এটা 200 ৰ লগত আমি কি মাল্টিপ্লাই কৰিলে 1 ৰ পিছফালে 0 লাগিব এটো আমি চাব লাগে সো 200 ক আমি যদি 5 এৰে মাল্টিপ্লাই কৰি দিও 5 2 jar 10 হৈ যাব গতিকে 1 ৰ পিছফালে 3টা 0 লাগি যাব গতিকে আমি কি কৰিম 200 উপৰ আছিল 23 এটোক আমি আকৌ কি কৰিম পূৰণ কিহেৰে কৰিম 5 এৰে পূৰণ কৰিলে কি হৈ যাব আমাৰ এটো 200 into 5 2 5 jar 10 গটিকে আৰু দুটা 0 আছিল দুটা 0 লগাই দিলে হৈ গল 1000 এতিয়া 23 into 5 23 5 jar কিমান হয় 23 5 jar হৈ আছে আমাৰ 115 সো এতিয়া আমি কিমান পাই গলো তলত 1000 পাইছো 1 ৰ পিছফালে কিমানটা 0 আছে 3টা 0 আছে গটিকে ডেসিমেল 3টা ডিজিট আগত বহুৱালে 0.115 হৈ যাব এটো হৈ গল আমাৰ ফাইনাল আনসাৰ ইয়াতো আমি কি কৰা নাই মাল্টিপ্লিকেশন কৰিছো অকল কেনেকুৱাকে মাল্টিপ্লিকেশন কৰিছো এনেকুৱা এটা নাম্বাৰ বাছি লৈছো যেটো নাম্বাৰ বাছি লৈ কেনে মাল্টিপ্লাই কৰোতে আমাৰ কি হৈছিল 1 ৰ পিছফালে 0 লাগিছিল কোট হৰত এতিয়া 0 হৰৰ পৰা 0 উঠালে ওপৰত লবত কি আহিছিল ডেসিমেল আহিছে যিমানটা 0 আমি উঠাইছো লবত কি হৈছে হিমানটা ডিজিট আগত আমাৰ ডেসিমেল বহিছে একে ধৰণে আমি কোৱেশ্চন নম্বৰ 5 লৈছো কোৱেশ্চন নম্বৰ 5 ত আমাক দিয়া আছিল 5 ত দিয়া আছিল 14 divided by 175 so 175 এটো লগত যদি আমি 4 মাল্টিপ্লাই কৰি দিও তেতিয়া হলে আমি 700 পাই যাও সো ফার্স্ট এইটো কৰি লৈছো এতিয়া ওপৰত কি আছিল 14 আমি 14 ৰ লগতো 4 মাল্টিপ্লাই কৰিব লাগিব 14 ৰ লগত 4 মাল্টিপ্লাই কৰিলে হৈ আছে 56 এতিয়া 7 ৰ মাল্টিপ্লিকেশন টেবিলত আমি এনেকুৱা নাম্বাৰ কেতিয়াও নাই পোৱা যেটো 1 ৰ পিছফালে 0 লাগি কেনে শেষ হয় সো এটো আমি কি কৰিব নোৱাৰিম মাল্টিপ্লাই কৰি কেনে আমি 1 ৰ পিছফালে 0 লগাব নোৱাৰিম এটো 700 আছিল আমি কি কৰিব পাৰো 7 into 100 কৰিব পাৰো এটো 56 আছিল সো 7 into 8 কৰিব পাৰো কৰিলে আমি এনেকুৱা পাম 700 টো আমি লিখিব পাৰো 7 into 100 আৰু 56 টো আমি লিখিব পাৰো 7 into 8 সো আকৌ সমমান ভগ্নাংশত আমি কি কৰিছো এইবিলাকত আমি কি কৰিছো একে নাম্বাৰ মাল্টিপ্লাই কৰিছো 4 4 নাছিলে মাল্টিপ্লাই কৰিছো 25 25 নাছিলে আমি মাল্টিপ্লাই কৰি লৈছো এতিয়া 5 5 নাছিলে আমি মাল্টিপ্লাই কৰি লৈছো আমি কি কৰিছো লেফট হ্যান্ড সাইডৰ পৰা ৰাইট হ্যান্ড সাইডলৈকে কৰিছো আমি যদি ৰাইট হ্যান্ড সাইডৰ পৰা চাও তেতিয়া হলে ৰুল কি হয় একে নাম্বাৰ যদি মাল্টিপ্লাই হৈ থাকে তলত আৰু ওপৰত অৰ্থাৎ হৰ আৰু লবৰ লগত যদি একে নাম্বাৰ মাল্টিপ্লাই হৈ থাকে নেক্সট স্টেপত আমি উঠাই দিব পাৰো ইয়াত কি আছিল 7 into 4 ইয়াত আছিল 25 into 4 4 4 একে আছিল গটিকে নেক্সট স্টেপত কি হৈছে 4 4 উঠি গৈছে এটো আমি লেফট হ্যান্ড সাইডৰ পৰা কৰি গৈছো এতিয়া আমি সোৱাৰ সময়ত কি কৰিব লাগিব ৰাইট হ্যান্ড সাইডৰ পৰা চাব লাগিব ৰাইট হ্যান্ড সাইডৰ পৰা চালে আমি এইটো পাই যাম এইটো নেক্সট এটা লৈছো এইটো ইয়াত কি আছিল এইটো স্টেপত আমাৰ আছিল 3 into 25 40 into 25 25 25 হৰ আৰু লব দুটাৰ লগতে আছিল এতিয়া ৰাইট হ্যান্ড সাইডৰ পৰা যদি আমি এইফালে আহো তেতিয়া হলে ইয়াত কি লিখিছো 3/40 দুটা ইকুৱেল কিহৰ কাৰণে ইকুৱেল হয় কাৰণ সেম নাম্বাৰ মাল্টিপ্লাই হৈ আছিল ইয়াত কি হৈ আছে 7 7 মাল্টিপ্লাই হৈ আছে সেম নাম্বাৰ মাল্টিপ্লাই হৈ আছে গটিকে আমি কি লিখিব পাৰো আমি লিখিব পাৰো 8/100 এতিয়া 8/100 হৈ গলে আমি পাই গলো কি 1 ৰ পিছফালে দুটা 0 পাই গলো সো আমি কি কৰিব লাগে আমি লবৰ আমি দুটা ডিজিট আগত ডেসিমেল বহুৱাব লাগিব এতিয়া ইয়াত অকল 8 আছে গটিকে আমি দুটা 0 আগত বহুৱাই লও এতিয়া দুটা ডিজিট আগত ডেসিমেল বহুৱালে আমি নাম্বাৰ পাই আছো 0.08 এইটো হৈ গল আমাৰ কোৱেশ্চন নম্বৰ 5 ৰ ফাইনাল আনসাৰ অৰ্থাৎ কি 1 ৰ পৰা 4 লৈকে আমি ৰাইট হ্যান্ড সাইডৰ পৰা যেটো লজিক এপ্লাই কৰিছিলো কোৱেশ্চন নম্বৰ 5 ত ইয়াত এপ্লাই কৰা লজিকটো কি কৰিছো আমি ৰাইট হ্যান্ড সাইডৰ পৰা লেফট হ্যান্ড সাইডলৈকে এপ্লাই কৰিছো ইয়াত 7 into 8 7 into 100 পাইছো সেম নাম্বাৰ তলত আৰু ওপৰত মাল্টিপ্লাই হৈ আছিল গটিকে উঠাই কেনে আমি কি লিখিছো 8/100 লিখিছো এটো আমি ব্যৱহাৰ কৰো এটো 7 ৰ লগত 7 কাটি কেনে আমি 1 লিখো যেহেতু কি ইয়াত হৰণ কাৰ্য কৰিবলৈ মানা কৰিছে হৰণ কাৰ্য নকৰাকৈ তলৰ পৰিমেয় সংখ্যাবোৰক দশমিকত প্ৰকাশ কৰা গটিকে আমি ইয়াত হৰণ কাৰ্য কৰা নাই আমি কি কৰিছো 7 আৰু 7 উঠাই দিছো সো এনেকুৱাকে আমি কোৱেশ্চন নম্বৰ 13 ৰ আটাইখিনি কৰিলো আশা কৰো সকলোৱে বুজি পাইছে যদি মোৰ এই ভিডিওটো চাই কেনে ভাল লাগিছে তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিওটো শেয়াৰ কৰিব ধন্যবাদ